হাই নমস্কাৰ আমাৰ অন্যটা ভ্লগলৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি আমি চাৰিটা পৰিয়াল ওলালোঁ। তাৰপিছত ভাবিলোঁ অকণ ফুৰি আহোঁগৈ। আমি গোটেইকেইটা ওলাই আহিলোঁ। কেতিয়াবা এনেকৈ পৰিয়ালৰ লগত ওলাই গৈ ভাল লাগে নহয় জানো? পিছে আপোনালোকেও যাবচোন এনেকৈ ওলাই। তাৰপিছত আমি আহি পাই গ'লোঁ। এয়া ওলাই আহিলোঁ মানে আজি দুপৰীয়া সাঁজ আমি ৰাজ হোটেলতে খাম বুলি ভাবিলোঁ। মানে যিসকল তেজপুৰ বাসিন্দা তেওঁলোকেতো গম পাইছেগৈ, তথাপিতো কৈ দিছোঁ। তেজপুৰ দৰং কলেজ নোপোৱা আগতে মাজগাঁও বুলি এখন ঠাই আছে, তাতে এখন ৰাজ হোটেল আছে। তাত এবাৰ আহি যাবচোন। আমিও বহুত দিনৰ পৰা শুনি আছিলোঁ নামটো, আহিম বুলি অহা নাছিলোঁ। আজি সময় পালোঁ, গোটেইকেইটা ওলাই আহিলোঁ। এই বাহিৰৰ ছাইডটো চাওকচোন, বহুত ধুনীয়া। আমাৰ ল'ৰাই যোৱালৈ শুলেই, ইমান উঠাইছোঁ বোলো অকণমান চোৱা আৰু ভাত কেইটামানো খাই লোৱা, কিন্তু নুঠিলে। তাৰপিছত আমাৰ খোৱা থালি আহি গ'ল। দেখিছেই নহয় আমি খোৱাৰ থালি। আমি সকলো এনেকৈ খাই বৈ ল'লোঁ। খাই বৈ লোৱাৰ পিছত ওলাই আহিলোঁ। আৰু এই হোটেলৰ বাহিৰতো চাওকচোন, ইমান ধুনীয়া ডেক'ৰেশ্যন কৰি থৈছে। ভাবিলোঁ অকণমান আপোনালোককো ভিডিঅ' কৰি দেখাই দিওঁ। সেই আমি খাই বৈ আহি অলপ বজাৰ কৰিলোঁ। তাৰপিছত ভিডিঅ' কৰি নকৰা নহ'লে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই। ভাল লাগিলে আমাৰ ভিডিঅ'বোৰ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে জনাব নাপাহৰিব যে আমাৰ কেনেকুৱা ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায়। বাই।